নাপাওঁ তুমি যে আনৰ সৈতে কথা পতা বা আনৰ কেয়াৰ কৰা, কিন্তু মোৰ বহুত দুখ লাগে যেতিয়া তুমি মোক ইগন'ৰ কৰি পিনে আনক সময় দিয়া। এক্সক বেলেগৰ লগত দেখিলে দুখ নকৰিবা, সুখ অনুভৱ কৰিবা, কিয়নো পুৰণি কাপোৰ মগনীয়াক দান কৰিব পাৰিলে তুমি সুখে অনুভৱ কৰিব লাগে। প্ৰেম তেওঁৰ লগতে হয় যাক পাবলৈ ভাগ্যতে লিখা নাথাকে। মই তোমাক ভাল পাওঁ বুলি কৈ সকলো এটা সম্পৰ্ক আৰম্ভ কৰিব পাৰে, কিন্তু গোটেই জীৱন তোমাক সংগী হিচাপে বিচাৰোঁ বুলি কেৱল সাহসীজনেহে ক'ব পাৰে। জীৱন এখনি মায়াময় জীৱনী। ভগৱানৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা, যদি মই মৰি যাওঁ ন, নেক্সট জনমত কেতিয়াও মানুহ জনম নিদিবা, আৰু যদি দিয়াই ন, কলিজাখন বহুত টান কৰি দিবা যাতে সহজে নাভাঙে। হ'ব পাৰোঁ মধ্যবিত্ত, কপালত নাই যদিও নিজেই লিখিম মোৰ ভৱিষ্যত। শূন্যৰ পৰা আৰম্ভ কৰিছোঁ, অলপতো সময় লাগিবই। আশা নহয়, চেষ্টা কৰিম চেষ্টা। প্ৰতিশোধ নহয়, সফল হৈ দেখুৱাম সফল। ইমান ধনী হয় কি লাভ যদি বিপদৰ সময়ত দুখীয়াক সহায় কৰিব নোৱাৰা। ইমান ধুনীয়া চেহেৰালৈ কি লাভ যদি হৃদয়খনে নহয় চফা। আৰু ইমান পঢ়ি কি লাভ যদি মানুহক সন্মান কৰিব নাজানা। মানুহক ইমান সোনকালে বিশ্বাস কৰিব নেলাগে। প্ৰথমতে জানি ল'ব লাগে, বুজি ল'ব লাগে, পাষ্টৰ বিষয়েও জানি ল'ব লাগে। ইফ শ্বি ইজ অনেষ্ট এনাফ উইথ ইউ, তাই যদি এক্স বয়ফ্ৰেণ্ডেই হওক বা বয়ফ্ৰেণ্ড আছিলে বা নাছিলে, সেই কথাষাৰ তুমি জনাটো উচিত, তোমাৰ অধিকাৰ। চকু মুদি কাৰোবাক বিশ্বাস কৰাৰ আগতে এটলিষ্ট এতিয়া এইটো পৃথিৱীক জানি লোৱাটো উচিত, কাৰণ আজিকালি ঠগুৱাটো একেবাৰে সহজ পৰি গৈছে। तुझे गुरूर है कि तेरे चाहने वाले बहुत हैं, और मुझे गुरूर है कि मेरी तरह तुझे और कोई चाह भी नहीं सकता। खुदा कि हमने उसे नहीं छोड़ा, कि हमने उसे नहीं छोड़ा वो हमें छोड़ गई, कि हमने उसे नहीं छोड़ा वो हमें छोड़ गई। आज भी हम उसके हैं और वो किसी और की हो गई। যাবৰে সময়ত একোকে নকলা, কিদৰে থাকিম নাভাবিলা। যাবৰে সময়ত উভতি নাচালা, কিদৰে পাহৰিম নুবুজিলা। নপৰে মই যদি কৰোঁ কি কৰোঁ, তাইৰ স্মৃতিবোৰে কয় আত্মহত্যা কৰিলোঁ, কিন্তু মনটোৱে কয় পাছত মায়ে বহুত কান্দিব।